हेलो एभ्रिवान की खबर आपनालोকৰ शिवांगी माइनू लाइफस्टाइल चेनेলত আজি মই লৈ আহিছো স্কিন গ্লোইং ব্ৰাইটনিং হোম ৰেমেডি টিপছ এটা যেটো ইউজ কৰি আপোনালোকে খুব সহজে এটা ভাল ৰিজাল্ট পাব পাৰে আৰু ইয়াতে লৰা আৰু ছোৱালী বুলি কোনো কথা নাই এটো সবে ইউজ কৰিব পাৰে লৰাৰ বাবেও আৰু ছোৱালীৰ বাবেও খুবেই হেল্পফুল হয় আৰু এই ফেস পেকটো ৰেডি কৰিবলৈ মোক চাৰিবিধ বস্তুৰ প্ৰয়োজন হৈছে এটা হৈছে বেসন আৰু এটা হালধি যেটো আমি সবজি তৰকাৰীত খদাই ইউজ কৰি থাকো আৰু দুটোপাল মান কোকোনাট অইল আৰু মই এখিনি মিক্স কৰিম ৰ'জ ওয়াটাৰ দি আৰু মই সেই চাৰিবিধ বস্তু ধুনিয়াকে মিক্স কৰি ললো মিক্স কৰি কেনে মই এতিয়া স্কিনত এপ্লাই কৰিছো এই চাৰিবিধ বস্তু আপোনালোকে ইউজ কৰি এখন ধুনিয়া সাল ঘৰতে বহি পাবলৈ সক্ষম হ'ব পাৰে খুবেই ভাল ৰিজাল্ট পোৱা যায় আৰু এটো আপোনালোকে দুদিন পিছে পিছে ব্যৱহাৰ কৰিব পাৰে আৰু পেকটো শুকুৱালৈকে গৰম চাহ একাপ খাই ললো মই বৰষুণৰ বতৰ যেহেতু আৰু এয়া মোৰ প্ৰায় ফেস পেকটো মোৰ শুকাই গৈছে আৰু মই ডাইৰেক্ট মুখখন ধুই নিদু তাৰ আগতে মই অকমান ৰ'জ ওয়াটাৰ লৈ হালকা সা অকমান মুখখন মাসাজ কৰি লম আৰু এনেকে 2 মিনিট মান সময় মই লাহে লাহে মাসাজ কৰি লম আৰু আমি সকলোৱে জানো এই চাৰিবিধ বস্তু বুলিয়ে নহয় ঘৰুৱা বহুত এনেকুৱা বস্তু আছে যিবিলাক আমি ঘৰতে এনেকে ইউজ কৰি আমি এখন ধুনিয়া সাল পাবলৈ সক্ষম হ'ব পাৰো কতো উলাই নোযোৱাকে আৰু এই মই 2 মিনিট মান মাসাজটো কৰি লৈছো মাসাজটো একদম লাহে লাহে বেছি সময় নহয় প্ৰায় 2 মিনিট বা 1 মিনিট কৰিলেও কোনো কথা নাই আৰু এয়া চাওক মই মুখখন এতিয়া ধুই আহিলো আৰু কিমান এটা ধুনিয়া এটা মানে স্মুথনেস পোৱা যায় হেতু নিজেহে ফিল কৰিব পাৰে সো আপোনালোকে এনেকে ঘৰত ট্ৰাই কৰি চাব পাৰে আৰু এটো সপ্তাহত 2-3 বাৰকে লগালেও কোনো কথা নাই আৰু লৰা আৰু ছোৱালী সবে এটো ইউজ কৰিব পাৰে বহুত ভাল মানে ৰিজাল্ট পোৱা যায় আৰু মোৰ এই ভিডিওটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আজিলৈ বাই বাই